নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টিলে। আজিৰ ভিডিঅ'টিৰ হ'ল আছামিছৰ গ্ৰামাৰ টপিকৰ ওপৰত নত্যবিধি আৰু সত্যবিধিৰ ওপৰত এইটো হয়। প্ৰথমটো দিয়া আছে তলত দিয়া কিছুমান শব্দত মূৰ্ধন্য ষ ব্যৱহাৰ হোৱাৰ কাৰণ উল্লেখ কৰা। এক নম্বৰটো দিয়া আছে শুশ্ৰূষা হ্ৰস্ব উ স্বৰবৰ্ণৰ পাছত থকা বাবে মূৰ্ধন্য ষ হৈছে। তাৰপিছত ২ নম্বৰটো দিছে উষ্ঠ ইয়াৰ মূৰ্ধন্য ষ হোৱাৰ কাৰণ হ'ল ট বৰ্গৰ বৰ্ণ ঠৰ লগত যুক্ত হোৱা বাবে দন্ত্য খ মূৰ্ধন্য ষ হৈছে। ৩ নম্বৰ দিয়া আছে প্ৰতিষ্ঠা হ্ৰস্ব ই কাৰান্ত উপসৰ্গৰ লগত সত্যস্থ ধাতু তথা থকা বাবে দন্ত্য খ মূৰ্ধন্য ষ হৈছে। তাৰপিছত ৪ নম্বৰ দিয়া আছে ভূমিষ্ঠ ইয়াৰ মূৰ্ধন্য ষ হোৱাৰ কাৰণ হ'ল ভূমি শব্দৰ পাছত থকা সত্যস্থ শব্দ দন্ত্য খ মূৰ্ধন্য ষ হৈছে। ৫ নম্বৰটো হ'ল চাক্ষুষ চাক্ষুষ শব্দৰ দন্ত্য খ মূৰ্ধন্য ষ হয়। তাৰপিছত ৬ নম্বৰ দিছে বিষম ইয়াক মূৰ্ধন্য ষ হোৱাৰ কাৰণ হ'ল বি উপসৰ্গৰ পাছত থকা সম শব্দৰ বাবে দন্ত্য খ মূৰ্ধন্য ষ হৈছে। তাৰপিছত ৭ নম্বৰ হৈছে বিশেষ্য স্বাভাৱিকতে মূৰ্ধন্য ষ হৈছে, ইয়াত কোনো কাৰণ নাই, স্বাভাৱিকতে হৈছে। ৮ নম্বৰটো হ'ল পৰিষ্কাৰ ই হ্ৰস্ব ই স্বৰবৰ্ণৰ পাছত থকা বাবে মূৰ্ধন্য ষ হৈছে। তাৰপিছত ৯ নম্বৰটো হ'ল বৰষুণ ৰৰ পাছত থকা বাবে দন্ত্য খ মূৰ্ধন্য ষ হৈছে। আৰু চেষ্টা ইয়াত মূৰ্ধন্য ষ হোৱাৰ কাৰণ হ'ল মূৰ্ধন্য ট বৰ্গৰ লগত যুক্ত হোৱা বাবে দন্ত্য খ মূৰ্ধন্য ষ হৈছে। আমি দন্ত্য খ মূৰ্ধন্য ষ বাৰ বাৰ পাই আছোঁ। ইয়াৰ কেইটামান নিয়ম আছে। প্ৰথম এটা নিয়ম পঢ়ি দিছোঁ। একেটা পদতে থকা ৰি আৰু বা ৰিৰ শৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। ইয়াৰ তাৰপিছত আৰু এটা পঢ়ি দিছোঁ মূৰ্ধন্য ষ থকাৰ হেৰিটো হ'ল অকাৰ বাহিৰে অন্য স্বৰবৰ্ণ ক নাইবা ৰৰ পাছত থকা প্ৰত্যয় দন্ত্য খ মূৰ্ধন্য ষ হয়। যেনে ঋষি শ্ৰীচৰণেষু মুমূৰ্ষু ভৱিষ্যত শ্ৰদ্ধা ইত্যাদি। এইবিলাক শব্দৰ পাছত মূৰ্ধন্য ষ হয়। এইবিলাক হেৰি হয় সত্যবিধিৰ এইবিলাক নিয়ম। আৰু এটা পঢ়ি দিছোঁ ট বৰ্গৰ লগত যুক্ত হোৱা দন্ত্য খ মূৰ্ধন্য ষ হয়। যেনে কষ্ট দুষ্ট উষ্ট মিষ্ট ইত্যাদি। এইবিলাক নিয়মবিলাক পিছত আলোচনা কৰিম। আজি এইবিলাক উদাহৰণ হয়, এনেকৈ লিখিব লাগে।